भारत भाग्य विधाता पंजाब सिंधु गुजरात मराठा द्राविड उत्कल गंगा विंध्य हिमाचल यमुना गंगा उज्जल जलधि तरंगा तव शुभ नामे जागे अहे तव जय गाथा गाथा जय हे जय हे जय हे जय 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 যিখিনি কাউন্সিল ফৰ্মেশ্যনৰ যিখিনি প্ৰক্ৰিয়া আছিলে সেইখিনি সম্পূৰ্ণ হৈ গ'ল টেষ্ট হৈ গ'ল অন্যান্য আদালতে কোৱাৰ নিচিনা গুৱাহাটী হাইকোৰ্টে টেষ্ট হ'ব লাগিছিলে টেষ্ট হৈ গ'ল স্পীকাৰ বাছনি হ'ব লাগিছিলে স্পীকাৰ বাছনি হৈ গ'ল আৰু আজি আমি চবেই আনন্দিত কি যিখিনি জনগোষ্ঠীৰ ৰিপ্ৰেজেণ্টেশ্যন নাছিলে কাউন্সিলত যোৱা ইলেকশ্যনত যিখিনি জনগোষ্ঠী ইয়াতে কেণ্ডিডেট জিকিবলৈ অহা নাই সদস্য হিচাপে সেই জনগোষ্ঠীৰ সকলৰ তৰফৰ পৰা ইয়াত 6জনকৈ নমিনেটেড হৈ পেলাই আহিলে আৰু আজি শপত গ্ৰহণ কৰিলে গতিকে মই যিসকলে শপত গ্ৰহণ কৰিছে তেখেতসকলক মই কংগ্ৰেচুলেশ্যন দিছোঁ আৰু তেখেতসকলৰ লগতে তেখেতসকলৰ যি কমিউনিটিক ৰিপ্ৰেজেণ্ট কৰিছে সেই কমিউনিটিকো মই কংগ্ৰেচুলেশ্যন দিছোঁ আৰু আমি চবেই মিলি এটা শান্তি সমৃদ্ধি নিৰাপত্তা আৰু উন্নয়নৰ বিটিআৰ গঢ়াৰ কাৰণে আমি একেলগে কাম কৰিম আৰু যিখিনি সদস্য আমি পাবলৈ সক্ষম হৈছোঁ প্ৰত্যেকজনে এজন এজন দক্ষ বুলি মই বিশ্বাস কৰিছোঁ আৰু আমি একেলগে এটা টিম ৱৰ্ক হৈ পেলাই অনাগত দিনত বিটিআৰ অঞ্চলৰ 35 লক্ষ জনসাধাৰণৰ বিভিন্ন দুখ দুৰ্যোগ বিভিন্ন সমস্যাবিলাক দূৰ কৰাৰ কাৰণে আমি একেলগে কাম কৰিছোঁ হয় ডিপাৰ্টমেণ্টবিলাক আমি দিম ইয়াৰ কাৰণে আমি আলোচনা কৰি আছোঁ আৰু আমি চব কামে অলপ ভালকৈ ছিষ্টেমেটিকেলি কৰি আছোঁ গতিকে আজি আমাৰ এটা ডাঙৰ এটা প্ৰগ্ৰাম আজি হৈ গ'ল আৰু ইয়াৰ পিছত এতিয়া আমি আলোচনা বিলোচনা কৰি আমাৰ ডিপাৰ্টমেণ্টবিলাক আমি লাহে লাহেকৈ আমাৰ সকলক দিম আৰু কিছুমান ইএমৰ পষ্ট আৰু এতিয়াও আছে সেইটো আলোচনা বিলোচনা কৰি আমাৰ 3টা দলৰ মাজত আৰু আমি ইএমৰ সংখ্যা আমি বাঢ়াই ল'ম চ' সকলো কামে আলোচনা বিলোচনা কৰি ভাল এটা চিন্তা চৰ্চাৰ মাজেৰে আগবাঢ়ি আছে আৰু চব ঠিকেই হ'ব বুলি মই